Hello viewers, স্বাগতম জনাইছো মোৰ চেনেল আসামিজ চাদ্দালৈ। মোৰ চেনেলৰ আগৰ ভিডিঅ'টোত আপোনালোকক এটা 4K এক্সন কেমেৰা আনবক্সিং কৰি দেখুৱাইছিলো আৰু সেই 4K এক্সন কেমেৰাৰ লগত প্ৰয়োজনীয় কিছুমান এসেসৰিজ মই এক্সট্ৰাকৈ অৰ্ডাৰ কৰিছিলো ফ্লিপকাৰ্টৰ পৰা আৰু সেই এসেসৰিজসমূহ আহি আজি মোৰ হাতত পৰিছে। এইটো আপোনালোকে বক্স নিশ্চয় দেখা পাইছে আৰু এই বক্সৰ ভিতৰত কি এসেসৰিজ আছে সেইসমূহ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব বুলি আশা ৰাখিলো আৰু যদিহে মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আহক বেছি দেৰি নকৰি আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আগৰ আনবক্সিংটোৰ দৰে আজিও মই চাকু আৰু বক্সটো ৰাখিছোঁ আৰু এই চাকুখনৰে আজি আনবক্সিংটো কৰিব ওলাইছোঁ। সো আপোনালোকে চাই থাকক।